হেল্ল' এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো একেবাৰে ছুটি, মোৰ ওচৰত যিহেতু ক্লিপেই নাছিলে। একচুৱেলি মই মিনি ব্লগৰ কাৰণে ক্লিপ ৰাখি থৈছোঁ, কিন্তু লং ভিডিঅ'ৰ কাৰণে ৰখা নহ'লে। আৰু কেতিয়াবা এনেকুৱা হয় ভিডিঅ'বিলাক কৰা নহয়, কিন্তু মমেণ্টবিলাক এনজয় কৰা হয়, নহয় জানো বাৰু? সেইকাৰণে মই আপোন মানুহবিলাকৰ লগত আজি ভাবিলোঁ বছৰৰ শেষ দিন বুলি পিকনিক এটা খালোঁ। আচলতে ভাবি থকা হৈছিলে বহুত দিনৰ পৰা, কিন্তু সকলোৰে টাইম নিমিলে আৰু মানুহ প্ৰথমতে বহুতেই হৈছিলে, কিন্তু শেষৰ ফালে আমাৰ মানুহেই নাইকিয়া হৈ থাকিলে। তথাপিতো আমি গ'লোঁ বাৰু। প্ৰথমতে গৈ ব্ৰেকফাষ্ট কৰি ল'লোঁ আৰু তাৰপিছত হাঁহ এনেকৈ বনালোঁ গোটেইকেইটা মিলিজুলি। খাবলৈ খুব ভাল হৈছিলে খানাটো আমাৰ, আৰু কথা বতৰাও পাতিলোঁ। এনেকৈ সময়বিলাক আমি এনজয় কৰিলোঁ। কেৱল সময় আৰু এইখিনি চাবৰ কাৰণে মই ভিডিঅ'টো ৰাখি থ'ম বুলি আপলোড দিব ওলাইছোঁ। আৰু সেয়া শেষেই হ'ল আমাৰ পিকনিক। ভিডিঅ'টো ষ্টাৰ্ট হৈছিলেহে। আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক আহিবলগীয়া। এই ভিডিঅ'টোত বাৰু একো বিশেষ নাছিলে, যিহেতু মোৰ ভিডিঅ'ই নাছিলে দিবলৈ। আৰু আমি একো প্লেন বনোৱা নাছিলোঁ, ক'ত খাম কি কথা, এনেকৈয়ে গৈ আছিলোঁ। মাজুলীৰ পৰা অকণমান আঁতৰত বগীবিল পাবগৈ নালাগে, সেই ৰাস্তাটোতে ধুনীয়া এটা জেগা দেখিলোঁ, সেই তাতে আমি ৰৈ পিকনিকটো খালোঁ আৰু এনজয় কৰিলোঁ। সেয়া আৰু আজিলৈ আহিছোঁ, বাই। ভিডিঅ'বিলাক চাই থাকিব।